চবকে এনেকুৱাই হয় তথাপিও মেনেজ কৰি থাকিম মোৰতো চেনি খাবহে লাগে হেল্ল' এনেই বহি আছোঁ তুমি কি কৰি আছা অঁ এই ঠাণ্ডা লাগিছে যে ৰ'দতে বহি আছোঁ তুমি জোতা লৈছা তুমি জোতা ল'লে নহ'ব নহয় মোকো দিব লাগিব 1000 টকামান দিলেই হ'ব মোক জোতাযোৰ ল'বলৈ কিমান লাগেনো মোক 1000 টকা এটা লাগিব সেই তুমি যে তেনেকেই কোৱা মই কাৰ লগত কথা পাতিম তোমাৰ বাহিৰে মই কাৰ লগত কথা নাপাতো ন অঁ শুনাচোন মোক পেহীয়ে ফোন কৰি আছে ৰ'বা ঠিক আছে হ'ব দিয়া মই ফোন কৰি আছোঁ 2 মিনিট পিছত এই কৰিম দিয়া তুমি যে খালি তেনেকৈ কোৱা হ'ব দিয়া কৰি আছে বিকাশ হেল্ল' বিকাশ নহয় মায়ে মানে হেৰি মাহীৰ লগত কথা পাতি আছিলে কচমছে গড প্ৰমিছ সঁচাকৈ কৈছোঁ মইনো তোমাক মিছা কথা ক'ব পাৰোঁনে সেই কি যে কোৱাৰ এতিয়া দিব নোৱাৰোঁ মোৰ লাজ লাগে খালি তোমাৰ সেইটোৱে বিচাৰি থাকা আৰু এতিয়া মই দিব নোৱাৰোঁ কি কৰি আছা তুমি অঁ শুনাচোন কি যে বস্তু এটা লাগিছিল জানা অঁ মোৰ যে ঘড়ীটো যে পুৰণা হৈছে মানে চবেই নতুন নতুন ঘড়ী পিন্ধি আছে যে অলপ দামী ঘড়ী এটা লাগে মোক পইচা অলপ দিবাচোন দিবা সঁচাকৈ অঁ ঠিক আছে হ'ব দিয়া এই দুটাক মেনেজ কৰিলোঁ এটা আগত জোতা ল'লোঁ এটা আগত ঘড়ী ল'লোঁ কোনে পাৰে আৰু মই এনেকৈ পাই থাকিলেই হ'ল আৰু মোক আৰু লাইফ পাৰ্টনাৰ নালাগে মোক চেনি গুটি খাই থাকিবহে লাগে চাগে মোক সঁচাকৈ ভাল পায় বুলি মোৰ যে কিমানটা আছে সিহঁতে গমেই নাপায় মই যে চেনিহে খাবলৈ হেৰি কৰি আছোঁ মোক খালি বস্তু আৰু পইচা লাগে বাকী একো নাযায় এইজনী এবাৰ কি কৰি আছে এনি টাইম মোবাইলটোৱে আৰু এই মোবাইলটোৱে যে ছোৱালীজনী মাথাটো খাই দিছে আৰু এই কোনোবা দিনাখন যে পাগল হ'ব দেখিছনে ঐ তোৰ যে কাম নাই আৰু হা এই মাৰ কাম এখন সহায় কৰি দিব লাগে নহয় তই এনেকৈ থাক আৰু এনেকৈ থাক লোকৰ ঘৰ এখনত গ'লে তই বেয়া পস্তাবি দেই দেখিছনে বাৰু খালি মাতি থাকিব একো এটা মানে হেৰি কৰিব তই আহিছনে বাৰু সেই গৈছোঁ ৰ কিয়নো তেনেকৈ মাতি থাকিব লাগে শান্তি নাই একেবাৰে মোবাইলটো চাবলৈ ঐ তোৰ যে মোবাইলটোৱে মাথাটো গৈছা এই মাথাটো তোৰ যাব গম পাইছনে মোক তেনেকৈ কথা নক'ব মুখখন দেখোন একে লাও পাত কচু পাত চবৰে ছোৱালীয়ে মোবাইলে চাই থাকে আপুনি খালি বলকি থাকে তোৰ নিচিনাকে কোনেও নেচাই তোৰ মাথাটো এইটো চা এখিলা ভয় হ'লে সেইটো মাৰিম বুলি একদম যাচোন যা বাচন নাযাওঁ কি কৰিব আপুনি মই মোবাইলে চাই থাকিম হে তেইকা তই কিয় বুজি নাপাওঁ যা বাচনকেইটা ধুই থবি মোবাইলটো পিছত চাবি দে মোবাইলটো দে নিদিওঁ মই তই বুজি কিয় নাপাওঁ বাৰু মাৰক অকণো সহায় নকৰ নেকি দেখিছ বহিবলৈও অকণমান শান্তি দেচোন যা কৰগৈ নকৰোঁ মই কি কৰিব আপুনি তই এখন ঘৰত গ'লে যা মাৰ খাবি মই এখন ঘৰত যোৱা কথা ভবাই নাই নহয় মোক এতিয়া ইনজয় কৰিবহে লাগে মোক খালি পইচা লাগে মোবাইল লাগে ঘূৰিব পাব লাগে চখ ফুৰাব লাগে বছ সেইবিলাকে আৰু মোৰ বাকী একো নাই খাইছ মোৰ মাথাটো খাইছ তই চাবি লোকৰ যদি মানুহৰ পৰা যদি মই কথা শুনো তেতিয়া তোক মই কি কৰিম এইটো মনত ৰাখিবি ওচৰৰ ডাংকাটি খুৰী ল'ৰাটো হেৰি কথা পাতি থাকোঁ নহয় যদি গম পাইছে আৰু মোক খাব আৰু কলিজা কি যে কৰোঁ এতিয়া 2-3টা হেৰি পৰি লৈ পেলাই মোক পাল্লাত কৰি পেলাই পাগলহে হৈ আছোঁ আৰু নহয় অকণ দেখা নাই মোৰ ল'ৰাৰ লগত তেল মাৰিবহে চিনি পোৱা নাই মোৰ ল'ৰাৰ লগত তেল মাৰিবহে ৰচোন আজি আহক ক'ত গ'লে ইহঁত মানুহ আছিলে নাই ওলাই আহা কৈছোঁ নহয় ইফালে ওলাই আহক খুৰি দিয়ক ইফালে ওলাই আহক ডাঙৰ ঘূৰি দেখোন ঐ মা আজি মোক খালে বুজি নাপায় নেকি হা খং উঠিব লাগিলে বহুত বেয়া আছে গম পোৱা নাই মোৰ কেনেকুৱা খং উঠে ওলাই আহিব পৰা নাই এতিয়ালৈকে মোৰ খং উঠিব লাগিলে নহয় কথা বহুত দিগদাৰ আছে চিনি পোৱা নাই মোক চালা কেনেকুৱা হয় মই আহকচোন আজি তই আহিলি যে নহা মানুহ তই আহিলি কি হৈছে তোৰ ছোৱালীজনী মোৰ তাৰ লগত ছোৱালী হা কৈ দিছোঁ মই কি হৈছে এইবোৰ মই কিন্তু একো বুজি পোৱা নাই তই বহি লচোন একো বুজি পোৱা নাই মানে তোৰ ঘৰত মই বহিবলৈ অহা নাই তোমাৰ ছোৱালী ভালকৈ চম্ভালিব মোৰ
ল'ৰাৰ লগত বহুত চেনি খাই থাকে এতিয়া হেতিকা তই যে কাজিয়া সুৰতে নি আছ কথাটো কি হৈছে বুজাই ক কাজিয়া কৰিবলগীয়া কামেই কৰিছে আকৌ তোমাৰ ছোৱালী কি কৈছা অ মাইনা মাইনা তই ক'ত আছ এফালে আছোন তই আহিছনে কি হৈছে ভালকে বুজাই কচোন তই ভালকে বুজাই ক আজি মই অ মাইনা তই ক'ত আছ বেগে মোবাইলটো দেখিলে ইজনী একেবাৰে ভাঙি থৈ দিলে মোৰ চেচ আৰু বাকী কেইটাৰ লগতো চেনি খোৱা নহয় যাবলগীয়া আছে ভালকে কথাখিনি বুজাই এফালে ছোৱালীক সোধা চকীখন লৈ আনচোন বহিবলৈ দে মই বহিবলৈ অহা নাই মোক ইয়াৰ তিয়াৰ কোনো কি হৈছে এইবোৰ কি মই একো বুজিয়ে পোৱা নাই সেয়া আমাৰ ছোৱালীয়ে একো বুজি পোৱা নাই মোৰ প্ৰমাণ আছে আকৌ মোৰ হাতত কি প্ৰমাণ আছে দেখোন দেখচোন দে মোবাইল ৰখিব চাওঁ চাওঁ চি অ মাইনা সোধক তই তোক মই কৈছিলো নে নাই এইবিলাক মোৰ ফটো লৈ পেলাই হেৰি কৰিছে এইবিলাক মই তোক কৈছিলো নাই এইবিলাক লোকৰ কথা শুনিলে মই তোক কি কৰিম বুলি চম্ভালিব আপোনাৰ ছোৱালী আজি হ'ব মই চম্ভালিম তই গৰম কৰি নাথাকিব নহয় শুন মোৰ গৰম কৰা কথা নহয় তই ল'ৰাক চম্ভাল মোৰ ছোৱালীক মই চম্ভালিম মোৰ ল'ৰাক চম্ভালিছো বহুত গালি পাৰিছো এতিয়া মোবাইল বন্ধ ঠিক আছে তই মোবাইল ৰাখি থ মোবাইলটো দে মোবাইল যাতে যদি চোৱা তোৰ কথা বেয়া হ'ব ছোৱালী ইমান ভালকে পঢ়াইছো শুনাইছো লোকৰ কথা শুনাইছো যা এইফালে যা 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 তই যাগে দে তই শুন এতিয়া আমাৰ ছোৱালী হেৰি খেলি পেলাই ডাঙৰ দীঘল হ'ল এতিয়া কি হ'ল তোমাৰ চেনি খাবলৈ বয়স হৈছে তাকে হ'ব দে মই হাত জোৰিছোঁ আমাৰ যদি ছোৱালী স্কুল আছে মই বুজাম তোৰ ল'ৰাকো তই বুজাবি হ'ব দিয়া যাচোন যা যা চি বৰ লাজ যা, যা। পাইছোঁ দেই মই বৰ লাজ পাইছোঁ হা লোকৰ কথা শুনাবলৈ তোক মই এনেই জন্ম দিলোঁ নেকি হা চব লোকৰ কথাকে শুনিব লাগে ইমান ভালকে পঢ়াইছোঁ শুনাইছোঁ যি লাগে কাপোৰ কানি দিছোঁ দেখিছ হা চিচ বৰ লাজ পাইছোঁ আৰু মই দেই চিচ